স্বাগতম জনাইছোঁ ডিজিটেল হয় ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'ত দেখুৱাম 2025 চনৰ ফাইনেল ভোটাৰ লিষ্ট আহি গৈছে। এই ভোটাৰ লিষ্টত আপোনাৰ নামটো আছে নে নাই তাক কেনেকৈ চাব পাৰিব, যদি নাই আপোনালোকে কি কৰিব লাগিব সেই বিষয়ে মই এইটো ভিডিঅ'ত দেখুৱাম। তো ভিডিঅ'টো স্কিপ নকৰক, সেয়ালৈকে চাই থাকিব, তেন্তে বলক ভিডিঅ'টো কণ্টিনিউ আৰম্ভ কৰোঁ। তো বন্ধুসকল, প্ৰথমতে আপোনালোকে কি কৰিব, ইমান খুচৰি থাকিব দৰকাৰ নাই। ডিছক্ৰিপশ্যন বক্সত এটা লিংক পাব, লিংকত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ডাইৰেক্ট এইটো পেজত গুচি আহিব। তো ইয়াতে অহাৰ পিছত কি কৰিব আপোনালোকে, ইয়াতে দেখা পাইছে PDF ইলেক্ট্ৰনিক টুল ফৰ দ্য ইয়াৰ 2024-25 ইয়াত আপোনালোকে ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ গুচি আহিব। তো ইয়াতে অসমটো আপোনালোকৰ অট'মেটিক চিলেক্ট থাকিব। তাৰপিছত ইয়াৰ পৰা আপোনালোকে কি কৰিব, নিজৰ যিটো ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। সিলেক্ট কৰি লোৱাৰ পিছত ইয়াতে আপোনালোকে এছেম্বলিটো সিলেক্ট কৰি ল'ব। তো ইয়াতে এছেম্বলি আপোনাৰ যিটো হয় সেইটো আপোনালোকে সিলেক্ট কৰিব। কৰাৰ পিছত ইয়াতে কি কৰিব আপোনালোকে লেংগুৱেজটো সিলেক্ট কৰি ল'ব। লেংগুৱেজটো সিলেক্ট কৰি লোৱাৰ পিছত এইটো যে দেখা পাইছে কেপচা কেপটো ইয়াতে আগতে নভৰাব। আগতে আপোনালোকে কি কৰিব, তলত স্ক্ৰল ডাউন কৰিব, কৰি কিনে আপোনালোকৰ ইয়াতে দেখা পাইছে আপোনাৰ পাৰ্ট ডিটেইলছ। এই পাৰ্ট ডিটেইলছ আপোনালোকৰ যিটো হয় তো সেইটো আপোনালোকে প্ৰথমতে আগতে বাছনি কৰি ল'ব। অপশ্যন পাব, যেতিয়া আপুনি বিচাৰি পাব তেতিয়া আপুনি কি কৰিব, আকৌ ওপৰত যাব, গৈ কিনে ইয়াতে আপোনালোকে এইটো কেপচা কোডটো বহাই দিব। তাৰপিছত কেপচা কোডটো বহাই দিয়াৰ পিছত আপোনালোকে কি কৰিব, আকৌ তলত যাব, গৈ কিনে আপোনালোকৰ যিটো হয় সেইটোত আপোনালোকে কি কৰিব, ডাউনলোড অপশ্যনত ক্লিক কৰি দিব। তো ডাউনলোড অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে অকণমান ৱেইট কৰিব। ৱেইট কৰাৰ পিছত এনেকৈ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনালোকৰ PDFটো ডাউনলোড হৈ যাব। তাৰপিছত যেতিয়া আপোনাৰ ডাউনলোড সম্পূৰ্ণ হ'ব তেতিয়া ওপৰত আপোনাৰ এনেকৈ দেখাই দিব। তাৰপিছত আপুনি চিম্পলি ইয়াতে অপেনত ক্লিক কৰি দিব। অপেনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ আহি যাব। তো ইয়াতে আপুনি PDFটো অপেন কৰি ল'ব। আপোনাৰ যিটো ব্ৰাউজাৰ আছে সেইটো ব্ৰাউজাৰত অপেন কৰি ল'ব। লোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব আপোনালোকৰ পাৰ্ট এতিয়া ইয়াতে ওপৰত সম্পূৰ্ণ ডিটেইল দিয়া আছে। তাৰপিছত ইয়াতে মেপো দিয়া আছে। তাৰপিছত আহিব আপোনালোকৰ গাঁৱৰ লিষ্ট আকাৰে ঘৰ নম্বৰ ৱাইজ আপোনাৰ নামবিলাক ইয়াতে পাই থাকিব। তো ইয়াতে আপোনালোকে নিজৰ নামটো বিচাৰি চাব, যদি নাই তেতিয়াহ'লে আপোনালোকৰ নিজৰ গাঁৱৰ যিজন BLO হয় BLOৰ লগত আপোনালোকে যোগাযোগ কৰিব। তো ইমানেই আছিল আজি ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ, আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত।